নমস্কাৰ বন্ধুসকল, আজি মই ডিম আৰু আলু তৰকাৰী এখন বনাম। একেবাৰে সহজতে বনাম। এয়া ডিম বইল কৰি দিছোঁ পানীত। এয়া দেখিছে বইল কৰি দিছোঁ। এয়া বইল হৈ গ'ল। এতিয়া বাকলিটো এয়া গুচাই ল'লোঁ। এয়া দেখিলে বাকলিটো গুচাই ল'লোঁ। এতিয়া এইকেইটা আলুকেইটা গোটাকৈ ধুই লৈছোঁ। আলুকেইটা বাকলি নুগুচাওঁ, বাকলি গুচালে খাবলৈ ইমান ভাল নালাগে। বাকলি সৈতে কাটি দিলে মানে চব্জিখন অলপ পাতল হয়, মানে নহ'লে আলু বাকলিটো গুচাই দিলে মানে ডাঠ হয় বহুত। এয়া দেখিছে তৰকাৰীখন ডাঠ হ'লে খাই ভাল নালাগে, অলপ পাতল হ'লে খাই ভাল লাগে। এয়া বাকলি সৈতে দিছোঁ। এতিয়া ডিমকেইটাত মই নিমখ আৰু হালধি সানি দিছোঁ। এয়া দেখিলে সেইকেইটা এতিয়া মই তেল গৰম কৰিছোঁ। এয়া তেল গৰম কৰিলোঁ। ইয়াত এতিয়া মই ডিমকেইটা অলপ কাটি লৈছোঁ। কাটি ল'লে অলপ নিমখটো সোমাব আৰু ডিমটো নহ'লে অলপ ফুটে, গোটাকৈ দিলে কাটি নিদিলে মানে, সেইকাৰণে অলপ কাটি লৈছোঁ। দেখিলে এতিয়া ডিমখিনি তেলত ফ্ৰাই কৰি ল'ম। অলপ পূৰা ফ্ৰাই কৰিব নালাগে, আধা ফ্ৰাই কৰিলেই হ'ব। অলপ ৰঙচুৱা ৰং এটা আহিব, দেখিবলৈও ভাল লাগে আৰু খায়ো ভাল লাগে অলপ আধা ফ্ৰাই কৰি ল'লে। এয়া এতিয়া ফ্ৰাই হৈ গ'ল। এয়া দেখিলে অলপ ৰঙচুৱা হৈ আহিছে। এতিয়া মই কাঢ়ি ল'লোঁ তেলৰ পৰা। দেখিলে এতিয়া এয়া এইখিনি নহৰু হয়, নহৰুখিনি মানে মই খুন্দি দিয়া নাই, এইখিনি অলপ কাটি লৈছোঁ। কাটি পেলাই তেলত অকণমান নহৰু দি ল'ব লাগে। এয়া দেখিলে এইখিনি অকণমান ভাজি লৈছোঁ। এতিয়া ইয়াতে এইখিনি খুন্দা নহৰু হয়, এইখিনি অলপ থেতালি লৈছোঁ, তাৰো অলপ দি দিছোঁ। দেখিলে এইখিনি পিঁয়াজখিনি কাটি লৈছোঁ, এইখিনি তেলত দি দিছোঁ। দেখিলে সেয়া আদা নহৰু পিঁয়াজ জলকীয়া, এয়া পিঁয়াজ অলপ দি দিলোঁ। সেইখিনি অলপ ৰঙা হ'বলৈ দিব। এতিয়া জলকীয়া 3টা লৈছোঁ, জলকীয়াকেইটা দি দিছোঁ তেলতে। এতিয়া আদা অকণমান দিছোঁ। আদাখিনি মই খুন্দি আধা খুন্দা কৰি দিছোঁ, অলপ গোন্ধটো ওলাব তেতিয়া। দেখিছে সেইখিনি চব ফ্ৰাই কৰি লৈছোঁ তেলত। দেখিলে এতিয়া ইয়াতে মই কটা আলুখিনি দি দিলোঁ। আলুখিনি দি দিছোঁ এতিয়া তেলতে। এতিয়া নিমখ হালধি সেইখিনি দি দিছোঁ। নিমখ হালধি দি এইখিনি এতিয়া অলপ লৰাই দিম। দেখিলে এতিয়া ইয়াতে ডিমখিনি দি দিলোঁ, ফ্ৰাই কৰা ডিমখিনি। এতিয়া ইয়াতে অলপ পানী দি দিছোঁ আলুখিনি সিজিবৰ কাৰণে। পানীটো অকণমান সৰহকৈ দিছোঁ, আলুখিনি এতিয়া সিজিব। দেখিলে এতিয়া ইয়াতে ঢাকনখন মাৰি দিছোঁ, অলপ সিজিবলৈ দিছোঁ। এতিয়া দেখিছে এয়া হৈ গ'ল। আপোনালোকে বনাই খাই চাব, ভাল লাগিব খাই। আৰু কেনেকুৱা হ'ল খাই পেলাই কমেণ্টত জনাব। আপোনালোকে বনাই চাব এবাৰ।